নমস্কাৰ, 5 দিনীয়া আজি প্ৰশিক্ষণ ল'বলৈ আহিছিলোঁ মাছৰুম ট্ৰেইনিঙৰ। আজি ইয়াৰে প্ৰথমটো দিন আৰু প্ৰথমটো দিনত আমাক থিয়ৰী ক্লাছটো কৰিলোঁ আৰু থিয়ৰী ক্লাছটো কৰি লগে লগে আমাক প্ৰেক্টিকেল ক্লাছটোলৈ লৈ আহিলে আৰু এয়া আমি প্ৰেক্টিকেল ক্লাছটো কৰি আছোঁ। হাতে কামে লাগি কৰি সকলোৱে মিলিজুলি কৰি আছোঁ আৰু এই বাইদেউজনীয়ে দেখিছে নহয় খেৰ কাটি আছে আৰু সকলোৱে এনে মিলিজুলি খেৰখিনি কাটিব লাগিব আৰু বাইদেউ যেতিয়া ভাগৰ লাগিব নেক্সট বাইদেউজনী আহি আকৌ খেৰটো কাটিব লাগিব মানে জিৰাই কৰি ধুনীয়াকৈ লাহে লাহে কাটি থাকিব লাগে আৰু কাটি কৰি হোৱাৰ পিছত খেৰটো আমি 12 ঘণ্টাৰ কাৰণে বা 8 ঘণ্টামানৰ কাৰণে আমি পানীত ভিজাই ৰখাব লাগে। ভিজাই ৰখাই লোৱাৰ পাছত আকৌ আমি খেৰটোৰ তাৰ পাছদিনাখন আহি পেলাই আকৌ আমি সিজাব লাগিব। আধা ঘণ্টা 45 মিনিটমান সিজাব লাগে। সিজাই কৰি হোৱাৰ পাছত আকৌ সিজাই পেলাইও কৰিব পাৰে, নিসিজোৱাকৈ কৰিব পাৰে। আমাক দুইটা পদ্ধতিৰে শিকাই দিছে আৰু দুইটা পদ্ধতি আমি জানিছোঁ। এতিয়া বাইদেউ আহি গ'ল বহি বহি খেৰ কাটিবলৈ আৰু খেৰ কাটি কৰি হোৱাৰ পাছত আমি খেৰটো আমি ৰাতিটো ভিজাই থৈ যামগৈ আৰু পাছদিনাখন আমি আহি বইল কৰিমহি। বইল কৰি পেলাই আকৌ ৰ'দত অকণমান মেলি চেলি দি পেলাই অকণমান ফেনৰ তললৈ লৈ আহিলোঁ। লৈ আহি পেলাই ইয়াত দেখিছে অকণমান শুকুৱাবলৈ লৈ আহিলোঁ, ড্ৰাই কৰিবলৈ। বেছি ভিজি থাকিলেও বেয়া আৰু বেছি ভিজি থাকিলে বোলে গজালিটো নাহে, সেইটো কাৰণে বেছি ভিজাইও ৰখোৱা নাই, অকণ শুকান কৰি পেলাই এইখিনি দেখিছে কেমিকেলখিনি। আৰু কেমিকেলখিনি যেতিয়া আপুনি বইল নকৰিব তেতিয়া আপুনি কেমিকেল দিব লাগিব আৰু যেতিয়া বইল কৰা হয় তেতিয়া কেমিকেল দিব নালাগে। আৰু এই ফাৰ্ষ্ট পৰ্যায়টো হ'ল যে এতিয়া আমি এই বেগটো কেনেকৈ গাঁঠিটো দিব লাগিব আৰু বেগটো কেনেকৈ বনাব লাগিব তাক দেখাই আছে ছাৰহঁতে। আৰু এয়া ছাৰহঁতে দেখাই কৰি হোৱাৰ পাছত মই আপোনালোকক দেখাম এটা বনাই পেলাই আৰু চাই যাওক। আৰু মিহি মিহিকৈ মই বাইদেউক এটা বনাই দেখাবলৈ দিলোঁ আৰু তেতিয়াহে মই শিকিম ন। মই নেচালে মই কেনেকৈ শিকিম আৰু এই ভিডিঅ'টো সেইটো কাৰণে কৰি ল'লোঁ যে কেনেকৈ বনাই এইটো ভিডিঅ'টোত ৰাখি দিলোঁ আৰু ফেচবুকত দি দিওঁ। আপোনালোকৰ চাওক মই শিকিলোঁ দুইটাখিনি। এতিয়া ভক্তদাই এটা বনাই দেখাব আৰু এয়া ভক্তদাই প্ৰেক্টিচ কৰি আছে বনাই কেনেকৈ আৰু বনাই প্ৰেক্টিচ কৰি লওক, তাৰপিছত ভক্তদাই এটা বনাই দেখাই দিব হা। আপুনি বেছি তলত দিছে। জেগাটো খাই পেলাব। এতিয়া আমাক এয়া দেখাইছে যে ভক্তদাই এটা বেগ কেনেদৰে তৈয়াৰ কৰিব পাৰি তাকে দেখাইছে ভক্তদাই। আৰু এই ভক্তদাই বনাই দিলে সম্পূৰ্ণ এই বেগটো বনোৱা বহাঙটো টিপছ আৰু কোচ দি পেলাই এনেকৈ বনাই দিয়ে। বনাই পেলাই এতিয়া ৰাবাৰ মাৰি দিব, এনেকৈ ৰাবাৰ মাৰি পেলাই এটা বেগ সম্পূৰ্ণ হৈ যায়। আৰু এই বেগটো তেতিয়া আমি ব্ৰিজ স্পমটো দিব পাৰিম। আৰু এইটো দেখাব এই নহ'লে ৰাবাৰডাল ছিগি গ'ল বোলে, সেইটো কাৰণে আকৌ এডাল ৰাবাৰ লৈছে, এতিয়া দেখাব ভক্তদা, আমাৰ মৰমৰ ভক্তদা একদম ধুনীয়াকৈ পকাই আছে। চুলিত যেনেকৈ ৰাবাৰ মাৰে তেনেকৈ বেগটোত মাৰি আছে। এইটো হৈছে ৰাবাৰডাল মাৰি দিলে হৈ গ'ল এটা বেগ সম্পূৰ্ণ। আৰু ভক্তদাই বেগটো এনেদৰে সম্পূৰ্ণ কৰিলে। কৰি পেলাই ধুনীয়াকৈ এতিয়া আমি কেমিকেলটো ক'ত কিমান দিয়ে আমাক সেইটো দেখাইছে। এনেকৈ আপোনাৰ কম্পিউটাৰ কাৰ্ডত জুখি এনেকৈ দেখাই দিছে যে কিমান বেগত কিমান সংখ্যক কিমান পৰিমাণে আপোনালোকে এই কেমিকেলটো দিব আৰু কিমান বেছি হ'লেও বেয়া বোলে, কম হ'লেও বেয়া, জোখত দিব লাগে। সেইটো কাৰণে আমাক প্ৰপাৰলি জোখটো দেখাই দিছে কিমানত কিমান দিব লাগে। আৰু এয়া কেমিকেলখিনি জুখি ল'লোঁ। জুখি লৈ এতিয়া এই কেমিকেলখিনি খেৰখিনিত মিলাব লাগিব। মিলাই পেলাই আমি ধুনীয়াকৈ আকৌ কৰিব পাৰিম কামটো। আৰু এই কেমিকেলখিনি খেৰখিনি ধুনীয়াকৈ মিলাই লোৱা হ'ল। আৰু যোনটো বীজৰ পেকেট, এই বীজৰ পেকেটটো এটা পেকেটে 4 ভাগ কৰিব লাগে আৰু 4 ভাগ কৰি পেলাই আপোনাৰ বীজটো এনেকৈ ছটিয়াই দিব লাগে। কেনেদৰে কৰে মই আপোনালোকক চাওঁ, অকণমান নমুনা এটা দি দিছোঁ, আপোনালোকে চাই লওক। এতিয়া এক পেকেটত এক ভাগ। এক পেকেটৰ আধাহে ইয়াত লাগিব। দুভাগৰ আকৌ 4 ভাগ। একদম কেইটামান দিল, 5টামান দিল। এনেকৈ নহয়, একদম 5-6টামান দিল। মেলি লওক, মেলি লওক, খাই দিয়ক আৰু দিয়ক দি থাকক। আগত এইটো দিব লাগিব নেকি? আগত গুটিখিনি দি লওঁ।
এনেকৈ কৰি দিয়ক খেৰখিনি এনেকৈ আৰু এনেদৰে 4টা লেয়াৰত আমি ধুনীয়াকৈ ব্ৰিজখিনি দি দিলোঁ, দি পেলাই আৰু আমাক ওপৰত আকৌ গাঁঠিটো কেনেকৈ দিয়া হয় পানীটো নোসোমাবলৈ বা কোনো বেক্টেৰিয়া যে তাত নালাগে, কেনেকৈ গাঁঠিটো একদম মানে হাৱা বতাহ নোসোমোৱাকৈ কৰি দিব পাৰে তাক দেখাই দিছে। তাৰপিছত গাঁঠি দিয়া প্ৰচেছটো শিকি লওক হা অকণমান। কিবা এটা গম পাইছেনে ৰাইজ, চিলিণ্ডাৰ এটা ফুটি গ'ল। মানে ফুটি যোৱাৰ কাৰণটো হ'ল যে তেওঁ মানে হাৱা ওলাবলৈ আপোনাৰ ফুটাটো নলিয়ালে, 4-5টামান ফুটা উলিয়াব লাগে, ফুটাটো নলিয়াই পেলাই চিলিণ্ডাৰ পকাই আছে, ফুটি থাকিলে, ব্ৰাছ হৈ গ'ল। ব্ৰাছ হৈ যোৱা সেইটো কাৰণে টেকনিকটো আকৌ শিকাই দিছে মেমে কেনেকৈ কি কৰিব লাগে। এয়া চাই লওক আৰু যিখিনি পৃথিৱীত টোপোলা বনাই আছোঁ, সেই 12-18 টোপোলাটোত আমি ষ্ট'ন 100 গ্ৰাম ব্যৱহাৰ কৰোঁ। 100 গ্ৰামত 4টা লেয়াৰ বা 5টা লেয়াৰ দিব পৰা যায়। আৰু এইখিনি বনোৱাৰ পিছত এই টোপোলা সম্পূৰ্ণ হৈছে। ইয়াতে 8টা হ'ল আৰু কটন প্লাগ দিয়া হৈছে। কটন প্লাগখিনি 12-13 দিনত খুলি দিব পৰা যায়, গৰম দিনত, আৰু ঠাণ্ডাৰ দিনত 14-15 দিন ৰাখিব পৰা যায়। তেনেধৰণে আমাৰ এইখিনি এতিয়া ফাৰ্মত হেং কৰিবৰ কাৰণে সম্পূৰ্ণ হৈছে। হাতখনে এৰি দিব নালাগিব লাষ্টলৈকে, আপুনি ডিবাটো ৰাখিবই লাগিব হৈ যাব যেতিয়ালৈকে এই ফাইনেলি। আৰু এইটো তলৰটো একদম চেণ্টাৰত দিব লাগিব, এইটো ইয়াৰ আঙুলিটোৱে মিলাই থাকিব। তেনেকৈ প্ৰত্যেকটো বেলেগ বেলেগ দিব লাগিব নেকি ছাৰ? তেনেকৈ নিদিবও পাৰে। তাৰপিছত এইটো আপুনি সৰু যে ৰছীডাল খুব মানে মোক শংকুৰি জানা বুলি ক'লে দেখোন কি কৈছিলে। এইটো এনেকৈ দেখিলে ইয়াত ল'ব লাগে জোখটো, গম পালে নে? এইটো দেখিলে চোকা কাটিব বুলি ভয়ে লাগিছে। এতিয়াহে গম পাইছে কেইজন মানে ফোন কৰি আছে মাষ্টৰ এনেকৈ বেলেঞ্চটো মিলাই থাকিব লাগিব। ঢিলা হৈ গ'লে
এইটো বুদ্ধ পৰা লিখা আছেনে? আকৌ ইয়াক এৰি দিব নালাগিব, এইটো মানে এইটো